ইউচিচি মানি লোৱা নহ'ব ধৰ্মীয় অনুভূতিত আঘাত হানা ইউচিচি মানি লোৱা নহ'ব এই বিল বাতিল কৰিব লাগিব এই বিল বাতিল কৰিব লাগিব অসম চৰকাৰ go back বিজেপি go back ইউচিচি মানি লোৱা নহ'ব ধৰ্মীয় অনুভূতিত আঘাত হানা ইউচিচি মানি লোৱা নহ'ব অসম চৰকাৰ go back এই বিল জ্বলাই দিব লাগিব we want justice no justice no rest অসম চৰকাৰ হাই বিজেপি go back হিমন্ত বিশ্ব শৰ্মা go back জিন্দাবাদ আমচো লং লিভ ইউচিচি মানি লোৱা নহ'ব ইউচিচি মানি লোৱা নহ'ব হিমন্ত বিশ্ব শৰ্মা go back ইউচিচি মানি লোৱা নহ'ব ধৰ্মীয় অনুভূতিত আঘাত হানা ইউচিচি মানি লোৱা নহ'ব এই বিল বাতিল কৰিব লাগিব এই বিল বাতিল কৰিব লাগিব অসম চৰকাৰ go back বিজেপি go back ইউচিচি মানি লোৱা নহ'ব ধৰ্মীয় অনুভূতিত আঘাত হানা ইউচিচি মানি লোৱা নহ'ব অসম চৰকাৰ go back এই বিল জ্বলাই দিব লাগিব We want justice no justice no rest অসম চৰকাৰ হাই বিজেপি go back হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বিধানসভাত ইউচিচি বিল উত্থাপন কৰিছে আমি যি দেখা পাইছোঁ ইয়াৰ পৰা কিছু জনগোষ্ঠীক আঁতৰত ৰখা হৈছে গতিকে এইটো আমি ক'ব বিচাৰিছোঁ ইউচিচি নহয় ইউনিফৰ্ম চিভিল কোড নহয় সিলেক্টিভ চিভিল কোডহে গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমচুৱে এইটো বাতিল হ'ব লাগে আৰু যদি বাতিল নকৰে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰা হ'ব ইউচিচি মানি লোৱা নহ'ব ইউচিচি মানি লোৱা নহ'ব হিমন্ত বিশ্ব শৰ্মা go back ইউচিচি মানি লোৱা নহ'ব ধৰ্মীয় অনুভূতিত আঘাত হানা ইউচিচি মানি লোৱা নহ'ব এই বিল বাতিল কৰিব লাগিব এই বিল বাতিল কৰিব লাগিব অসম চৰকাৰ go back বিজেপি go back ইউচিচি মানি লোৱা নহ'ব ধৰ্মীয় অনুভূতিত আঘাত হানা ইউচিচি মানি লোৱা নহ'ব